যি হয় ভালৰ বাবে হয় এই কথাটো মানুহে প্ৰায়ে শুনে, দোহাৰে আৰু আনক বুজায়। কিন্তু খুব কম সংখ্যক মানুহেহে ইয়াক বাস্তৱত পালন কৰে। কাৰণ যেতিয়া জীৱনটো নিজৰ মতে চলে তেতিয়া বিশ্বাস কৰাটো সহজ হয়। যেতিয়া সকলো ঠিকে থাকে, মানুহ লগত থাকে, বাট মুকলি হৈ থাকে আৰু মন পচন্দৰ বস্তুবোৰ পোৱা যায়, তেতিয়া সকলোৱে ক'ব পাৰে যে যি হয় ভালৰ বাবে হয়। আচল পৰীক্ষা তেতিয়াহে আহে যেতিয়া জীৱন আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে চলিবলৈ আৰম্ভ কৰে। যেতিয়া আপুনি যাক নিজৰ বুলি ভাবিছিল তেওঁ দূৰলৈ গুচি যায়। যেতিয়া যি পথৰ ওপৰত আপুনি ভৰসা কৰিছিল সেইটো বন্ধ হৈ যায়, নাইবা যিটো সপোন আপুনি বছৰ ধৰি বুকুত বান্ধি ৰাখিছিল সেইটো ভাঙি চুৰমাৰ হৈ যায়, তেতিয়া এইটো কোৱা কঠিন হৈ পৰে যে যি হয় ভালৰ বাবে হয়। সঁচা কথাটো হ'ল, সত্য সেয়াই যি কঠিন সময়তো সত্য হৈ থাকে। সুখৰ সময়ৰ বিশ্বাস কোনো বিশ্বাস নহয়, দুখৰ সময়ৰ বিশ্বাসহে আচল বিশ্বাস। মানুহৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল যে তেওঁ কেৱল সন্মুখত দেখা পোৱা ঘটনাটোকে সম্পূৰ্ণ সত্য বুলি মানি লয়। জীৱনটো বহুত বিশাল আৰু আপোনাৰ দৃষ্টি অতি সৰু। আপুনি কেৱল এটা মুহূৰ্ত দেখে, কিন্তু অস্তিত্বই সমগ্ৰ যাত্ৰাটো দেখে। আপুনি এটা মূৰত থিয় হৈ সিদ্ধান্ত লয় যে সকলো শেষ হৈ গ'ল, কিন্তু জীৱনে জানে যে এয়া কেৱল দিশ সলনি কৰাৰ সময়হে। আপুনি কয় যে মোৰ লোকচান হ'ল, কিন্তু জীৱনে হাঁহি কয় আপোনাক ৰক্ষা কৰা হৈছে। আপুনি কয় সকলো কাঢ়ি লৈ যোৱা হ'ল, জীৱনে কয় যিটো মিছা আছিল সেয়াহে কাঢ়ি লৈ যোৱা হৈছে। আপুনি কয় মই অকলশৰীয়া হৈ পৰিলোঁ, জীৱনে কয় এতিয়া প্ৰথমবাৰৰ বাবে আপুনি নিজৰ মুখামুখি হ'ব। যিজন আঁতৰি গ'ল সম্ভৱতঃ তেওঁ যোৱাটো প্ৰয়োজনীয় আছিল। যিটো পোৱা নগ'ল সম্ভৱতঃ সেইটো আপোনাৰ বাবে নাছিল। যিটো ভাঙি গ'ল সম্ভৱতঃ তাৰ ভেটিটো দুৰ্বল আছিল। আৰু যিটো ৰৈ গ'ল সম্ভৱতঃ সেই পথটোৱে আপোনাক ক'ৰবাত ভুল দিশলৈ লৈ গৈ আছিল। কিন্তু মনে লগে লগে নুবুজে, কাৰণ মন অধৈৰ্য। মনে তৎক্ষণাত ফলাফল বিচাৰে আৰু অপেক্ষা কৰিব নাজানে, সেইবাবে সি কান্দে, অভিযোগ কৰে আৰু প্ৰশ্ন কৰে। জীৱনে অপেক্ষা কৰি থাকে যে আপুনি কেতিয়া শান্ত হ'ব, যাতে ই আপোনাক নিজৰ ৰহস্য দেখুৱাব পাৰে। যেতিয়াই কিবা এটা আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে হয়, লগে লগে সেয়া বেয়া বুলি সিদ্ধান্ত নল'ব। অলপ দূৰত্ব বজাই ৰাখক আৰু অলপ সময় দিয়ক। সময়ে সেই কাম কৰিব পাৰে যিটো কোনো তৰ্কই কৰিব নোৱাৰে। সময়ে সত্যৰ ওপৰৰ পৰা পৰ্দা আঁতৰায়। আজি যিটো ঘটনাই আপোনাক দুখ দিছে সেইটোৱেই কেইবছৰমানৰ পিছত আপোনাৰ আটাইতকৈ ডাঙৰ শিক্ষা হ'ব পাৰে। আজি যিখন দুৱাৰ বন্ধ হৈছে সেইখনেই হয়তো আপোনাক সেইখন দুৱাৰলৈ লৈ যাব পাৰে যাৰ পিছত আপোনাৰ আচল দিশটো লুকাই আছিল। আজি যিজন ব্যক্তি আঁতৰি গৈছে তেওঁৱেই হয়তো আপোনাক স্বাৱলম্বী কৰি তুলিছে। আজি যিটো বিফলতা পাইছে সেইটোৱেই আপোনাৰ ভিতৰত সেই জুই জ্বলাই দিব পাৰে যিটো সফলতাই কেতিয়াও নোৱাৰে।